তোমার ইন্ট্রোডাকশনটা দিবা। ধন্যবাদ। মই পোনপ্ৰথমে বিচাৰক মণ্ডলীলৈ অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। মোৰ নাম শ্ৰী নিষ্টিৰাণী বৰা। মই লখিমপুৰ জিলাৰ ২ নং টেঙাপথাৰৰ জীয়ৰী। মই ৯ম শ্ৰেণীৰ ছাত্ৰী। মই সৰুৰে পৰা সৌন্দৰ্য চৰ্চা আৰু নাচি ভাল পাওঁ। ধন্যবাদ। জয় আই অসম। জয় আহক। জয় আই অসম। কি হ'ল? এইবার contestant number 2. তোমার ইন্ট্রোডাকশনটা দিবা।